बिटिआरनि गाहाय मावफुं सोद्रोमा रम'द बर'न बिथांनि नुजाथिनायाव साजिसे लाइमोनफोरा इउपिपिएल दोलोआव आखाइ गोरोबफैयो। गुबैयै आखाइ गोरोबफैनाय लाइमोनफोरनि मुं टंला फरायसालिमानि फरायसा आफादनि बारग' गाहाय नेतारि दुपां बर', बेरगाव फरायसालिनि फरायसा आफादनि बारग' गाहाय नेतारि सुसिल कसारी, कटन मुलुगसोलोंसालिनि बारग' बड' लिरगिरि आफादनि गाहाय सुजुगिरि लोमसार बर', टंला फरायसालिमानि फरायसा आफादनि बारग' लेङाइ नेहाथारि रबि साहा, खैराबारि फरायसालिमानि फरायसा आफादनि बारग' लोगो आफादगिरि दैमालु बसुमतारी, सिमलागुरि फोरोंगिरि हानजानि आफादगिरि दुक्कारु दैमारि, डिमाकुसि फरायसालिमानि फरायसा आफादनि बारग' हारिमु नेहाथारि चन्द्रा बर', टंला फरायसालिमा दालाइ बंस'नि बारग' नेहाथारि देबज्योति चारिया, टंला फरायसालिमानि बारग' दैदेनगिरि रन्जन बर', खैराबारि फरायसालिमानि बारग' बड' लिरगिरि आफादनि नेहाथारि ध्रुव बर' आरो पारिरि दख'रा एबसुनि बारग' हारिमु नेहाथारि मैद्रोमसा बर'। बिथांमोनहा इउपिपिएल दोलोनि खामानि मावनायखौ मोजां मोननानै मैया आखाइ गोरोबफैयो। बे जयनिं हाबाफारियाव बाहागो लायो मिरु लाइमोन गांखंनि इउपिपिएलनि मावफुं आफादगिरि इराग्दाव ब्रह्म, मिरु लाइमोन गांखंनि इउपिपिएलनि नेतारि रमित चरगायारि, बिथांमोनजों लोगोसे गोबां जिल्लानि दैदेनगिरि बिथांमोननि नुजाथिनायाव जानानै थाङो। যোৱাকালি এই সংক্ৰান্তত প্ৰেছ মিট এটা দিছোঁ। তেখেতক বৰখাস্ত কৰা হোৱা নাই, অব্যাহতি দিয়া হৈছে। আৰু মই যোৱাকালিৰ প্ৰেছ মিটত কৈছোঁ যে জেচি কৰ্ণী বেছি শুনি মানুহ যেতিয়া কিবা এটা কাম কৰিব ইয়াৰ ফল পাব, সেই কামটো ভাল নে বেয়া ইয়াৰ ওপৰত ডিপেণ্ড কৰে। নিশ্চয় তেওঁ বেয়া কাম কৰিছে, এইকাৰণে তেখেতক অব্যাহতি দিয়া হৈছে। আৰু তেখেতে কৈছে যে সংবিধান তেখেতে বনাইছিলে বুলি ক'লে। মোৰ আচৰিত লাগিছে। আপোনালোকে এটা কথা চাব, যিজন মানুহে সংবিধান বনাইছে বুলি কৈছে সেইজন মানুহে কিন্তু দলৰ নীতি আদৰ্শ মানিব পৰা নাই। এইটো আচৰিত ধৰণৰ কথা। মোৰ এইকাৰণে সন্দেহ হৈছে যে তেখেতে সঁচাকৈ সেই সময়ত ড্ৰাফটিং কমিটিত আছিল নে নাই। যদি আছিল তেখেতে নামমাত্ৰই আছিল নেকি, যাৰ কাৰণে তেওঁ দলৰ নীতি নিয়ম সংবিধান মানিব পৰা নাই। আৰু দুটামান কথা তেখেতক যোৱাকালি কৈছোঁ, মই তেখেতক ৰিয়েকশ্যন দিবৰ কাৰণেও কৈছোঁ। তেখেতৰ ভাল বন্ধু, ওৱান অফ দি মাই বেষ্ট ফ্ৰেণ্ড মিষ্টাৰ কামাল আজাদ। গতিকে তেখেতে যিখিনি কথা ক'লে আমাৰ পাৰ্টিক লৈ ফালে, মই আচৰিত নহয় বহুত আচৰিত হৈছোঁ। আৰু তেখেতে যেনেকৈ কথা প্ৰসংগত কৈছে, ইউপিপিএলৰ কৰ্মকৰ্তাসকল মানসিক অশান্তিত আছে বুলি। তেখেতৰ যিটো ফেচ ষ্ট্ৰাকচাৰ, ফেচ এক্সপ্ৰেশ্যনটো চাই পেলাই তেখেতকে বেছি ফ্ৰাষ্ট্ৰেশ্যনত থকা যেন লাগিছে, মানসিক ভাৰসাম্য হেৰুৱাইছে নেকি এনেকুৱা যেন লাগিছে। আৰু তেখেতে অলপ জংঘলী যিটো কেৰেক্টাৰ অলপ বাদ দিব লাগে। কেতিয়াবা চুলিটো দীঘল ৰাখি দিয়ে, কেতিয়াবা কাটি দিয়ে, মানুহবিলাক কনফিউজ হৈ যায়তো। নিজকে শিক্ষিত বুলি কৈ থাকে, এফালে অশিক্ষিত নিচিনা কথা কয়, এফালে কাৰোবাক কয় যে বিৰাট ইগ'ইষ্টিক মানুহ, কিন্তু নিজে তেওঁ মই বুলি পেলাই কথাবিলাক যে কৈ আছে আচৰিত ধৰণে। আমি বুলি কথা কিন্তু তেখেতে কমকৈ কৈছে, যোৱাকালি মই কৈছোঁ। আৰু তেখেতে এনেকৈ ধৰণে এলিগেশ্যন আনিছে যে আমাৰ চিফ মহোদয়ে ৰম'দ বৰ'ন ডাঙৰীয়া আমাৰ কৰ্মকৰ্তাসকলক সময় দিয়া নাই বুলি তেখেতে কৈছে। এইটো খুব দুৰ্ভাগ্যজনক কথা। তেখেতে কৈছে প্ৰমোদ দাদাই তেখেতক ভাইটিৰ নিচিনা মৰম কৰে বুলি কৈছে। যদি ভাইটিৰ নিচিনা মৰম কৰে তেখেতে এইখিনি কথা জানিব লাগিছিল। সময় দিয়াৰ কাৰণেতো তেখেতে ভাইটি হিচাপে দাদা হিচাপে পাইছিল, হয়নে নহয়? আৰু তেখেতে কৈছে খুব কাষত পাইছে বুলি। তাৰমানে ৰম'দ বৰ'ন ডাঙৰীয়াই তেখেতক সময় দিছে, পাৰ্টীৰ কাৰ্যকৰ্তাসকলক সময় দিছে, এইকাৰণে তেখেতে কাষত পাইছে। আৰু আমি তেখেতক যেতিয়াই মন যায় তেতিয়াই লগ কৰিব পাৰোঁ, আৰু ৰাইজৰ কোনো অসুবিধা হোৱা নাই। তেখেতক মই অনুৰোধ কৰিব বিচাৰিম, দাদা, মৰমৰ দাদা হয় মোৰ কামাল আজাদ ডাঙৰীয়া, তেখেতক মই বন্ধু বুলিও কওঁ। কাৰণ তেখেতৰ যিটো কেৰেক্টাৰ, স্বভাৱবিলাক সলনি হৈ থাকে, এমিবাৰ টাইপৰ তাৰমানে। গতিকে তেখেতক মই অনুৰোধ জনাব বিচাৰিম যে আপুনি ৰম'দ বৰ'ন ডাঙৰীয়া আৰু ইউপিপিএলৰ কথা চিন্তাটো কৰিব নালাগে। আপুনি অকণমান নিজক মেণ্টেলি চেকআপ কৰি লওক। আপুনি নিজে অলপ সুস্থ হওক, তাৰপিছত কোনোবা পাৰ্টিক আপুনি সমালোচনা কৰক। নিজে ক'ৰবাত কিবা গেম খেলিবৰ কাৰণে কিবা এটা বাহানা কৰি ফালে পাৰ্টিক বদনাম দি যোৱাটো এইটো ইমান যুক্তিসংগত নহয়। গতিকে অনুৰোধ কৰিব বিচাৰিম দাদা আৰু বন্ধু হিচাপত আপোনাক যে আপোনাৰ যি কূটনীতি
আৰু কুচক্ৰান্ত আপুনি যেনেকৈ ধৰণে লেতেৰা ডাৰ্টি পলিটিক্স কৰিব বিচাৰিছে আজিৰ তাৰিখত বিটিআৰৰ ৰাইজে খুব ভালদৰে বুজি পায়। এইখিনি কথা মই ক'ব বিচাৰিছোঁ যে কামাল আজাদ ডাঙৰীয়া আপোনাৰ যি ভিতৰত থকা চৈতান বুদ্ধি এইটো এৰি পেলাই অকণমান ৰাইজৰ হকে সমাজৰ হকে কাম কৰক। আপোনাৰ দেউতা খুব মানে সন্মানীয় ব্যক্তি, তেখেতৰ সন্মানটো যাতে অটুট থাকে সেইখিনিও আপুনি ৰাখিব। আৰু মই বাৰে বাৰে কৈছোঁ আপুনি UPPL আৰু আমাৰ প্ৰম'দ বড়ো ডাঙৰীয়া বিটিআৰ চিফৰ কথা চিন্তা কৰাটো বাদ দিয়ক। আপুনি নিজে আগতে ঠিক হৈ লওক, ষ্টেণ্ডটো ক্লিয়াৰ হওক। আপুনি বাৰে বাৰে পাৰ্টি চেঞ্জ কৰি থাকিব, লাষ্টত ব্লেকমেইল কৰি যাব, এইটো ৰাইজে কেতিয়াও একচেপ্ট নকৰে। তেখেতক মই অনুৰোধ কৰিছোঁ আপুনি নিজকে অকণমান কাৰেকশ্যন কৰক। ধন্যবাদ। এইটো আচৰিত কথা সাংবাদিক ডাঙৰীয়া, তেখেতৰ কথাবিলাক যদি আমি চাওঁ তেখেতক আমি কি বুলি ক'ম, অন্তৰ্যামী বুলি ক'ব লাগিব। যে কোনোবা ইণ্ডিপেণ্ডেণ্ট খেলিলে বোলে 10,000 ভোট পাব, কোনোবা মানে এলায়েন্স খেলিলে 1.5 লাখ মানে ভোট পাব। গোটেইখিনি কথা জানা মানুহ মই পৃথিৱীত এনেকৈ মানুহ বহুত কমেই দেখিছোঁ। তেখেতক অন্তৰ্যামী বুলি ক'ব লাগিব। তেখেতে ইলেকশ্যন নোহোৱাকৈ কেনেকৈ জানিল? ইলেকশ্যন নোহোৱাকৈ এইজন মানুহ যে 10,000 ভোট পাব আৰু কোনোবা MP হ'বলৈ গৈ আছে এইটো লৈ পেলাই তেওঁ ইমান যে জ্বলন হৈছে, জেলাছ হৈছে, এইটো মানে বুজি পোৱা নাই আমি। তেওঁ যদি সঁচাকৈ সমাজৰ হকে কাম কৰা মানুহ, আপোনালোকে চাব সঁচাকৈ যদি ৰাইজৰ কাৰণে কাম কৰিব ওলালেহেঁতেন, কোনোবা এজন ব্যক্তিৰ কাৰণেতো পাৰ্টি এতিয়াতো ইমান যুক্তিসংগত নহয়তো। পাৰ্টিটো ডাঙৰ নে কোনোবা ব্যক্তিটো ডাঙৰ? তেখেতে যদি পাৰ্টিৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত যদি কাম কৰিব আহিছে, তেওঁ ইণ্ডিভিজুৱেল কাৰোবাৰ লগত যদি ফাইট আছে এইটোতো মানে প্ৰকাশ কৰিব নালাগিছিল। তেওঁলোকৰ এইটো ইণ্ডিভিজুৱেল মেটাৰ, এইটো পাৰ্টি কিয় আনিছে? পাৰ্টিটো টানিও আনিব নালাগিছিল। তেখেতে কৈছে পাৰ্টিৰ মানুহবিলাক খুব মৰম কৰে বুলি পেলাই। এতিয়াতো তেওঁ মানে এফালে চিপৰাং মাৰি গৈছে না, কথাটো সেইটোহে। এফালে মানে প্ৰশংসা কৰিছে, এফালে মানে তলৰ ফালে চিপৰাং মাৰিছে। লেতেৰা ৰাজনীতিটো তেওঁৱে কৰিছেতো, কেতিয়াবা কংগ্ৰেছৰ, কেতিয়াবা আম আদমি পাৰ্টিৰ, কেতিয়াবা UPPLৰ, অহাকালি বা কি হয়। এইবিলাক মানুহ লৈ পেলাই সমাজৰ কিবা গঠনমূলক চিন্তা কৰিব পাৰিব নেকি? আপোনালোকে চিন্তা কৰকচোন। তেখেতে আম আদমি পাৰ্টিত জইনিং হৈছে নেকি? আপুনি যে কৈছে আম আদমি পাৰ্টিত বুলি কৈছে, এইবিলাক মানুহ ঠিক নাই। অহাকালি ক'ৰবাত AID ফটো থাকিব পাৰে, ক'ৰবাত জাতি বিৰোধী কিছুমান পাৰ্টিবিলাক আছে এইবিলাকতো থাকিব পাৰে, কোনো গেৰেণ্টি নাই। এইবিলাক মানুহ মানে চাৰ্টিফিকেট দিয়াটোৱে অলপ ভুল। সমাজে এতিয়া বুজি পাইছে এইবিলাক মানুহ যে ইলেকশ্যন আহিলে বিভ্ৰান্তি সৃষ্টি কৰে, অলপ দালালগিৰি কৰে, নিজৰ মানে পকেটটো গৰম নহ'লে মানুহখিনিক মানে উঠাই হিঞ্চি ফালে আন্দোলন কৰিব বিচাৰে, এইবিলাক কথা আৰু। তেখেতেতো ক'ব বিচাৰিব যে পৃথিৱীখনে নিজেই বনাইছে বুলি, সেইটোহে বাকী। তাৰমানে তেখেতে যেনেধৰণে কথা কৈছে তেখেতে ক'বহে বাকী পৃথিৱীখন ময়ে বনাইছোঁ বুলি, আৰু কি ক'বলগীয়া বাকী থাকিল? UPPL কি কামাল আজাদ নহাৰ আগতেই জন্ম হৈছে? কামাল আজাদ কি মাজতহে আহিছে? তেওঁ হাজাৰ হাজাৰ মানুহ কণ্ট্ৰিবিউশ্যন আছে ইয়াতে, তেওঁ ক'লেই নহ'ব নহয়। কিবা এটা কালাৰ দিয়াটোৱে মানে গোটেই পাৰ্টিটো তেওঁ গঠন কৰিলে নেকি? এইটোতো মানে যুক্তিসংগত কথা নহয়। এইটো মানুহবিলাক বুজি পায়তো এইবিলাক কথা। আজিৰ তাৰিখত ইমান এইবিলাক মানে সস্তীয়া ৰাজনীতি নচলে। আপোনালোকে যিটো নেকি দলত ৰাজনীতি, যিটো নেকি আপোনালোকৰ দলত যিটো নেকি কামাল আজাদ তেখেতক যিটো নেকি বহিষ্কাৰ কৰিছে, যিটো নেকি লেটাৰত চহী কৰিছে, তেখেতে কৈছে ছিনিয়ৰ যিটো নেকি অফিচ ছেক্ৰেটাৰী এইটো পষ্টটো নাই বুলি কৈ আছে। সেই ক্ষেত্ৰত আপুনি কি ক'ব? আপোনালোকৰ যিটো নেকি তেখেতৰ যোগ্যতাই ইমান, গতিকে তেখেতক কোনোবা অফিচ ছেক্ৰেটাৰীতকৈ ওপৰৰ মানুহ মানে ছিগনেচাৰ কৰিব লাগে বুলি নহয়। যিটো তেওঁ কৰিছে ইয়াৰ প্ৰতিফলটো তেখেতে পাইছে। ঠিক আছে, আপোনালোকৰ যিটো নেকি নাই বুলি কৈ আছে, আপোনালোকৰ অফিচ ছেক্ৰেটাৰী, ছিনিয়ৰ অফিচ ছেক্ৰেটাৰী এইটো পষ্টে নাই বুলি কৈ আছে। এই ক্ষেত্ৰত আপুনি তেখেতে ক'ব পাৰে বহুত ডাঙৰ কথা, কিন্তু তেখেতে কোৱা মতেদি পৃথিৱীখন চলিব, পাৰ্টিখন চলিব এইটোতো নহয়। পাৰ্টিৰ এটা সংবিধান আছে, পাৰ্টিৰ সংবিধান মতে চলিব। কামাল আজাদ ডাঙৰীয়া কোন? তেখেতে কিবা এটা কথা ক'লে চব মানিব এইটোতো নহয়। তেখেতক মই যোৱাকালি প্ৰেছ মিটত কৈছোঁ, তেখেতে ভগৱান নে আল্লাহ নে যীশু? তেখেতে অন্তৰ্যামী নিচে যে কথাবিলাক কৈ আছে, নিজকে মানে বহুতো শিক্ষিত বুলি কৈ আছে। লাজ পাব লাগে ন। শিক্ষিত মানুহ কেতিয়াও নিজকে শিক্ষিত বুলি নকয়। আপোনালোকে সদায় মানে সাংবাদিক বুলি কয় নেকি নিজকে? আপোনালোকে গ'লে গম পায়তো আপোনালোকে সাংবাদিক বুলি পেলাই। আপোনালোকে চাৰ্টিফিকেট দিব নালাগে ন। তেখেতে কৈ আছে মই MPhil কৰিছোঁ, PhD কৰি আছোঁ। আচৰিত কথা, যদি PhD কমপ্লিট কৰিলে হয় এই মানুহটো আৰু কিমান ইগ' হ'লহেঁতেন। आसरित कथा दे। ठीक है गिबियावनो SM निउस बड'सा आरो आर'नाइ रादाबनिसिम आङो आंनि गोसो गोरबोनिफ्राय साबायखर बावहरबाय। आंनि मुङा दुफां बर', XGS टंला कलेज। थिग बेबायदियैनो माखासे कलेजनिफ्राय जोङो दिनै जाय बिथांमोनाखि कलेज समावहाय इउनियनाव थानानै कलेजखौ दैदेनबोबाय, जोङो गासै ज' जानानै जे जोङो फैबाय थानाय समाव जे जोंनि समाजनि थाखाय, जोंनि ओनसोलनि थाखाय, जोंनि हारिनि थाखाय जोङो माबा मोनसे गावखौनो कन्ट्रिबिउसन होलांनो हागोन नामा,
बेखौ जोङो नोजोर बोनानै दिनै जोङो मानगोनां बिटिआरनि चिफ सार प्रमद बर' बिथांजों जोङो दिनै अफिसियेलि जइन जादों। जों खोब गोजोननाय मोनदों सार बिथाङा जोंखौ गनायनानै जे जोंखौ जे खामानि मावनायनि जे मोनसे प्लेटफर्म बे प्लेटफर्मखौ जोंनो होदों। जोङो बिनिखायनो खोब गोजोननाय मोनदों। आसा फारिदों जे फैबाय थानाय समाव जाय बिथांमोनहा कलेज समावहाय मोनसे फरायसालिमाखौ हाजार हाजार फरायसाफोरखौ दैदेनबोबाय, थिग बेबायदियैनो फैबाय थानाय समावबो बे मोनसे गुनखौ लानानै जाहाथे जोंनि समाजनि ओनसोलनि जौगानायनि खामानि मावनो हायो, जों बेखौनो मिजिंथिनानै नैबे थांखिखौ जोङो लानो थाखाय जोङो सिगांबोबाय। थेंक इउ। नोंथांमोना दिनै इउपिएलआव जइन जादों। जोङो बे समाव जोङो गासै 12 बारग' जायफ्रा पास आउट गसाइगाव कलेजनिफ्राय जोंहा XGS, फेरगाव कलेजनिफ्राय XGS, खैराबारि कलेजनिफ्राय जोंहा भाइस प्रेसिडेन्ट बारग', थिग बेबायदिनो माखासे डिमाकुसि कलेज बेफोरबायदिनिफ्राय जोङो दिनै ज' जानानै जोङो सिगांबोदों जाहाथे इन फिउचाराव जोङो जाहाथे मोजां खामानि मावलांनो हायो। दा दिनै जोङो बहुद बाख्नायनो गोनां बिथांमोनखौ जे जोंनिनो बिटिआर सिङाव थानाय माखासे कलेजफोरनि जे बारग' GS आरो बारग' दैदेनगिरि बिथांमोनहा दिनै UPPL हान्जायाव बिथांमोनहा फर्मेलि जइन जाबाय। दा बे खुब बाख्नायनो गोनां हाबाफारि होननानै बुंनांगोन। खारना जाहैबाय दिनै बिथांमोनहा बुजिदों जे बिथांमोनहा कलेजाव मावबोदों हिसाबै, सासे दैदेनगिरि जाबोदों हिसाबै हयथ' बिथांमोनहा मोजाङैनो मिथिगौ जे फैबाय थानाय समाव सोरनि नेतृत्व, सोरनि लिडारशिपआव थानानै खामानि मावोब्ला, जायजों संग खालामनानै खामानि मावोब्ला गावसिनि भबिष्यतआ जाहाथे फिउचाराव साक्सेस जायो, बेखिनिखौ हयथ' बिथांमोनहा मिथिनो हादों। जायनि थाखाय बिथांमोनहा दिनै UPPL हान्जायाव बिथांमोनहा दिनै बाहागो लाफैदों। साबेसे जितु इउथ जितु GS बिथांमोना जितु हाबफैबाय, बे साबेसे हाबफैदों? दिनै जों मिथिनो मोननाय बायदिब्ला बिथांमोनहा जोंनो हिसाब होनाय बायदिब्ला गासै 12 जन 12 GS जेनेरेल सेक्रेटारि जाबोनाय बिथांमोनहा दिनै हाबफैबाय। आरो बिथांमोनजों लोगोसे गोबां बिदिनो कलेज लेभेलाव माखासे आउटगयिं स्टुडेन्टफ्राबो दिनै बिथांमोनजों जयै बाहागो लाफैदों। जितु नोंथांमोना लाइमोनफोरनि सायाव मा बुंनो सानो, जितु UPPL माबोरै खामानि मावबाय थादों लाइमोन? आं दा मिरु लाइमोन गांखं UPPL हान्जानि मावफुं आफादगिरि हिसाबै खामानि मावनो मोननानै खुब गोजोननाय मोनदों। खारना जाहैबाय जोंनिनो बिटिआरनि चिफ मानव गेदेर प्रमद बर' सार बिथांनि दैदेननायाव जे बिथाङा जे लाइमोनफोरखौ लानानै भबिष्यतखौ नुदों जे दिनैनि लाइमोनानो गाबोननि साफा नोगोरारि, दिनैनि लाइमोनानो गाबोननि समाजखौ नेतृत्व होगोन। दा बे हिसाबै जाय प्रमद बर' सारजों जाय क्ल'ज थानानै खामानि मावदों, हयथ' बिथांमोनहा मिथियो। जायफोर मावाखै बिथांमोनहा हयथ' बाहेरानिफ्राय बहुतखिनि खोथाखौ बुंनो हानाय। नाथाय दिनै जोंनि सरकारा लाइमोनफ्रा जाहाथे गासिबो बिथिङाव माबोरैबा जौगानो हायो, बेखिनि हाबाफारिखौ लादों। आरो लोगोसे दिनै जोंनि समाजा बायदि समाजनि गाज्रि थासारि जेरै ड्राग्स, जुवा, बिदिनो गोबां निसा बेसाद बाहायनाय, बिदिनो ससियेल मिडियाफ्राव बायदि खोथा गाज्रि कमेन्ट होनाय, गाज्रि भाषा बुंनाय, दा बेफोरखौ माबोरैबा जों चेन्ज खालामनो हायो नामा, बेखिनि खामानिखौ जों मावबाय थादों। आरो फैबाय थानाय समाव जाहाथे इजि आर्निंआव जों सोनारनानै थाया, जे गावनो माबा मोनसे मावनानै जिबनाव गावखौ जाहाथे इस्टाब्लिश खालामनो हायो, बे असिलायैनो जों खामानि मावबाय थादों। गिबियावनो आंनि गोसो गोरबोनिफ्राय गासैनिसिमबो गोजोन हामलायनाय थाबाय। थ' जोङो बे UPPL दलाव जइन जानायनि गुबै थांखिया जाहैबाय जेनेबा जोङो आवगायनिफ्राय जेनेबा लिडार हिसाबै कलेजआनो जा सिगां जिखुनु कलेज स्कुलाव फरायबोनाय समावनो GS हिसाबै जों खामानि मावबोदों। बे हिसाबै जोङो गावनि लिडारशिप कुवालिटिखौ लानानै बे प्लेटफर्मावबो बा नै पार्टियावबो बेफोरबायदि गावनि कुवालिटिखौ लानानै साबसिन हामसिन खामानि मावगोन होननानै जोङो गावनि गोसोआव बिलिफ लानानै जों थांखि आगबारिबोदों आरो। फंबाय आगोलाव बबे कलेजाव GS? आङो फेरगाव कलेजनि XGS। नायथाव खौरां, मानो होनना बुङोब्ला जोंनि UPPL हान्जायाव माखासे फरायसालिमाफोरनिफ्राय बारग' स्टुडेन्ट अर्थात GSफ्रा दिनै जोंनि UPPL दोलोआव हाबफैदों। बेखायनो जोङो बिथांमोनखौ जोंनि हान्जायाव जों बरायनानै लादों गोसो गोथारै। आरो बेनिफ्राय जोङो दिनै बिटिआर ओनसोलाव जि सोलायनाय, बे सोलायनायनि थाखाय मानव गेदेर भिजनारि लिडार प्रमद बर' सारा जाबायदि सुबुंनि थाखाय जाबायदि सुबुं सम्पति दानो थाखाय जाबायदि इयुथफोरखौ डेभेलप खालामनायनि थाखाय जाबायदि बिथांखि लादों, बेबायदिनो जोङो जोंनि लाइमोन
गांखं UPPL आव थानानै जोंबो बे सिबसारनि जाबायदि भिजन बे भिजनखौ जाफुंसार होनायाव जोंबो थोजासे हेफाजाब होबाय थादों आरो बेबायदिनो जोङो जोंनि इयुन जेनेरेसनफोरखौ माबायदिहाय जोङो डेभेलप खालामनो हागोन आरो बेनिफ्राय जोङो जोंनि आथिङाव माबायदि गसंनानै जोङो जोंनि थांना थानायनि राहा लामाखौ खालामनो हागोन दानो हागोन जिउखौ बेबायदि जोंनि इउथ UPPL बेबायदि खामानिफोरखौ मावगासिनो दङ दा जायखिजाया जों BTR ओनसोलाव बर्तमान जोंनि जि सरकार फैनायनि उनाव गोबां सुख सान्तिनि गेजेरजों जोङो बर्तमान जिउ खुंनो हानायखौ जों नुनो मोनदों नाथाय 2020 सननि सिगांनि जि सरकार सालायदोंमोन हाग्रामा महिलारिनि दैदेननायाव बे सरकारा सानफ्रोमबो सासे नङा सासे मानसि थैनायखौ जों नुनो मोन्दोंमोन नाथाय 2020 सननि उननिफ्रायनो जों बेबायदि मानसिखौ जों नुनो मोनाखै आरो गाज्रि जि इयुथफ्रा थांनाय जि माने सरकारनि दिनाव जों नुनो मोन्दोंमोन माखासे सेंग्रा सिख्लाफोरखौ जाबायदि जौ जुवा बिथिङाव गोग्लैसोनानै थानाय खिन्थु दा सरकार सोलायनाय लोगो लोगोनो बेबायदि आखल आखुनिफ्राय जोङो एसे डेभेलप जानायखौ जों नुनो मोन्दों आरो जोंबो इयुथ हिसाबै जोंबो बे बिथिङाव जों नोजोर होगासिनो दङ जिहेतु दिनै बे दिनै UPPL हान्जायाव जिहेतु जयनिं जाखो बे दिनै जोंनि हान्जायाव 7टा फरायसालिमाफोरनिफ्राय दिनै जइन जाफैदों बारग' GS अर्थात आउट गोयिं स्टुडेन्टफोर दिनै टटेल 12 जन स्टुडेन्टआ बा बारग' स्टुडेन्टआ दिनै जोंनि UPPL दोलोआव हाबफैदों बेनिनो टंला फरायसालिमा आरो बेबायदिनो डिमाकुसि फरायसालिमा आरो गसाइगाव फरायसालिमानि बारग' GS फ्रा जोंनि दोलोआव हाबफैदों आरो बिथांमोनखौ जोङो गोसो गोथारै जों बरायनानै लादों নমস্কাৰ মই টংলা কলেজৰ এক্স এছিষ্টেণ্ট GS হয় তো আমি যে UPPL দল জইনিং কৰিলোঁ তাতে আমাৰ ভাল লাগিছে কাৰণ আমি UPPL দলৰ নীতি আদৰ্শ ভাল দেখা পাই আমাৰ মনটো উৎসাহ লাগিল যে আমি UPPL দল জইন কৰিম প্লাছ আমাৰ লগতে এটা কথা হ'ল যে আমাৰ সমাজখনৰ লগতে যাতে আমি এটা চবেই এজন ভাল সু লিডাৰ UPPL দলৰ পৰা সু নাগৰিক আৰু আমাৰ ধৰক আমাৰ যিটো সমাজখন আছে আমি ভাল কৰি UPPL দলৰ লগত আমাৰ যি ৰম'দ বৰ'ন ছাৰৰ লগত আমি ভালকৈ কাম কৰি যাম আশাবাদী সেইটোৱে আৰু নমস্কাৰ बङाइगाव मेरिडियान किया मटर शोरूमा नोंथांमोननि थाखाय लानानै फैदों बाम्पार अफार नोंथांमोना सोरबाफोर मेरिडियान किया मटर शोरूमनिफ्राय गारि बायनो गोसो दं अब्ला बङाइगावआव थांनानै बायहैनो हागोन बे बाम्पार अफारफ्रानो जाहैबाय सेल्टस गारियाव 1,20,000 क्लेरेन्स गारियाव 1,50,000 सनिक गारियाव 50,000 सिम खम बेसेनाव मोननो हागोन नोंथांमोना गोसो गुदुं अब्ला थाबैनो नैबे जानबुं नङाव सुलाद लाहरनो हागोन जानबुं अनजिमायानो जाबाय 062921344555